গুড ইভিনিং এভৰিৱান। আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰোঁ। মোৰ পিছে বৰ ভাল বুলি ক'ব নোৱাৰি। এমাহমানলৈকে মই বিচনাতে বহি থাকিব লাগিব। খোৱা বোৱা এইকেইদিন বিচনাতে হৈছে, বৰ কষ্ট হৈছে আৰু কেনেকৈনো থাকিম জানো এমাহ দিন। মইনো বাৰু কিয় এমাহ দিন বিচনাতে বহি থাকিবলগীয়া হৈছে, আপোনালোকৰ বাৰু জানিবলৈ মন গৈছেনে? নিশ্চয় মন গৈছে সদায় ভিডিঅ' চাই থকাবিলাকৰ। মই মানে সেইদিনা সোমবাৰ দিনা আছিলে, 11টামান বজাতে এফালে ওলাই যাওঁ বুলি ওলালোঁ। আৰুনো কি দুখ পাবলগীয়া আছিলে নে কিয়ে নে, আকৌ ওলাই গৈও মই উভতি আহি ষ্টেপত উঠিলোহি সোমাই ভিতৰলৈ আহিবলৈ। প্ৰথম ষ্টেপটো উঠাৰ পিছতে ভৰিটো মানে দি আঙুলিকেইটা অকণমান পৰিছিলে ষ্টেপত দি। ইটো ভৰি দাঙি দিওঁতে মানে কভাৰ কৰিব নোৱাৰিলে, এইটো ভৰি লোট ল'ব নোৱাৰিলে, লুটি খাই পৰিলোঁ। ভৰি তলুৱাখন অলপ বেল্টি খাই যোৱাৰ নিচিনা হৈ গ'ল, পৰি গ'লোঁ। তাৰপিছতে পৰি যোৱাৰ পিছত ইমানেই বিষাইছে, মই ভাবিলোঁ আৰু মোৰ ভৰি ভাগিলে। তাৰপিছত চিঞৰি দিলোঁ, মায়ে গৈ পিনে বৰফৰ টুকুৰা এটা দি দিলেগৈ। তাৰপিছতে লগাই দিয়াৰ পিছত অলপ ভাল হ'ল। ভাল পাই ভিতৰলৈ আহিলোঁ, আহি আকৌ মলম লগাই দিলোঁ। মলম লগোৱাৰ পিছত অকণমান বিষটো কমিলে। কমাৰ পিছত অকণমান 5 মিনিটমান বহি আকৌ মই ওলাই গ'লোঁ আমাৰ ডাইলগ হ'লে বুলিয়ে। তালৈ গৈ পিনে আকৌ তাত পঢ়ি থাকোঁতে ভালেই আৰু আকৌ ঘৰলৈ আহিবলৈ লৈছোঁ 2 ঘণ্টামানৰ মূৰত। আকৌ ভৰিটো মানে ইমানেই বিষাইছে ঘৰলৈ আহিব নোৱাৰা হৈ থাকিলোঁ। তাৰপিছত আৰু ধৰি মেলি আনি ঘৰলৈ সোমোৱাই আনিলে। অনাৰ পিছত বেছিকৈ বিষোৱা দেখি ডাক্তৰৰ ওচৰলৈ গুচি গ'লোঁ। ডক্তৰ তাত এক্সৰে কৰিলে। এক্সৰে কৰিলত যে বোলে কেৰা আঙুলিটো অলপ ভাগিলে, কিন্তু ৰেষ্ট পূৰা ল'ব লাগিব, তেতিয়াহে যোৰা যাব। সেই গতিকে আৰু এতিয়া বিচনাতে পৰি আছোঁ। এতিয়া একো ভিডিঅ' দিব পৰা নাই, কিনো ভিডিঅ' দি থাকিম জানো এমাহ দিন। বিচনাত বহি থাকিও ভাল নালাগে, সদায় ঘূৰি ফুৰা মানুহ, ৰুম এটাতে আবদ্ধ হৈ আছোঁ। বৰ মানে অশান্তি হৈছে আৰু এইকেইদিন। এনেকৈয়ে আৰু বেমাৰী চাবলৈ আহি আছে ওচৰৰ মানুহবোৰ, ইজনী সিজনীকৈ কথা পাতি টাইমবোৰ পাছ হৈছে বাৰু। হ'লেও আঘোণমহীয়া ধান্দায়ো হোৱা নাই। ধান্দাই আহি মানুহ এজনী দুজনী আহে, ধান দাবলৈ যাওঁতেও 2-এজনী সোমাই যায়। এনেকৈ কথা বতৰা পাতি আছোঁ আৰু এয়া কথা পাতি থাকোঁতে আহিছে আকৌ এজনী। এয়া ভৰিটো ভগা, কেৰা আঙুলিটোত অকণমান ভাগিছিলে, সেইকাৰণে বেণ্ডেজকে কৰি দিছে আৰু এমাহমান পূৰা ৰেষ্টত থাকিবলৈ কৈছে। ৰেষ্টত থাকিলে ভাল হ'ব বুলি কৈছে। সেইকাৰণে বিচনাতে বহি আছোঁ আৰু দিনে ৰাতি। পেচেণ্ট চাবলৈ আহিছে। চাবলৈ অহা মানুহক ভিডিঅ' অকণমানকৈ কৰি দেখাইছোঁ আৰু এক্সৰেখন নাচালেচোন। এই কেৰা আঙুলিটো এইডোখৰ মনত ভাগিছে, ঘৰত নাই ভগা। দেখিছা নে কি ভগাডোখৰ? মই চিনিয়ে নাপালোঁ, বেছি সৰু বাৰু সেইখন। এমাহ দিন থাকিবলৈ কৈছে। পূৰা ৰেষ্টত থাকিব লাগিব, তেতিয়া বয়স হোৱা নাই জানো, হাড় পূৰা হ'ল আৰু। এই গদিটো এনেকৈ যায়, ইটো ভৰি এনেকৈ যায়, এইটো এনেকৈ চুচৰাই লৈ যাওঁ, তেতিয়া দিদি হয় দিদি সেই বক্সটো ধৰি দিগ হগে যা। সেয়া দিগ আহো আহিলে মোৰ দুলপ চাই কৰি থৈ দেখালো আকৌ এমাহমান পূৰা ৰেষ্ট ল'বলৈ কৈছে। সিমান দিগদাৰ নাই কৈছে বাৰু, ভাল হ'ব বুলি কৈছে।